নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কাইলৈ কৃষকসকলে লাভ কৰিব পিএম কিষাণৰ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে ঘোষণা পিএম কিষাণৰ ধন একাদশ কিস্তি ধন লাভ কৰিব কৃষকসকলে 2000 টকাকৈ দিয়া হ'ব প্ৰতিগৰাকী হিতাধিকাৰী কৃষকসকলক দেশৰ 10 কোটিতকৈও অধিক কৃষক উপকৃত হ'ব 21000 টকা এই আঁচনিৰ বাবে ব্যয় কৰিব মোদী চৰকাৰে পিএম কিষাণৰ হিতাধিকাৰীৰ সৈতেও আলোচনাত মিলিত হ'ব মোদী চৰকাৰ হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত হ'ব বিশেষ বৈঠক pmkisan.gov.in ত লগইন কৰক ইয়াৰ পিছত বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব আপোনাৰ তথ্য বেনিফিচিয়াৰী লিষ্টত জিলা আৰু গাঁৱৰ কথা উল্লেখ কৰিলে দেখা পাব তালিকা কোভিডত অভিভাৱক হেৰুৱাই নিটৰুৱা হোৱা শিশুসকলক প্ৰতি মাহে 4000 টকাকৈ আগবঢ়োৱা হ'ব বুলি সোমবাৰে গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন আঁচনিৰ মাধ্যমেৰে কোভিডত নিজৰ পিতৃ মাতৃ হেৰুৱা শিশুসকলক সহায়ৰ আগবঢ়োৱা হ'ব যাতে তেওঁলোকে নিজৰ দৈনিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে পিএম কেয়াৰ ফৰ চিলড্ৰেন আঁচনি মুকলি কৰি দিয়া এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘোষণা আগবঢ়ায় যদিহে কোনোবাই কাৰিকৰী শিক্ষাৰ বাবে অথবা উচ্চ শিক্ষাৰ বাবে ঋণ বিচাৰে তেনেহলে পিএম কেয়াৰ ফাণ্ডৰ ধনে তেওঁলোকক সহায় কৰিব উল্লেখ্য যে ভাৰতত কোভিড সংক্ৰমণৰ ফলত বহু শিশু পিতৃ মাতৃহীন হ'বলগীয়া হৈছিল কেন্দ্ৰ চৰকাৰৰ উপৰিও বিভিন্ন ৰাজ্য চৰকাৰসমূহে সেই অনাথ শিশুসকললৈ সহায়ৰ হাত আগবঢ়াইছিল আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ বাবে নতুন আবেদন 60000 নতুন হিতাধিকাৰী সৃষ্টি কৰা হ'ব জুনৰ 15 তাৰিখৰ পৰা জুলাইৰ 15 তাৰিখৰ ভিতৰত অৰুণোদয়ৰ আবেদন আৰম্ভ হ'ব গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে নতুন হিতাধিকাৰী সৃষ্টি কৰা হ'ব চহৰৰ দৰিদ্ৰ মহিলাকো চৰকাৰে প্ৰতিমাহে দিব ধন জনসংখ্যা বেছি থকা ৱাৰ্ডত 1200 নতুন হিতাধিকাৰী আৰু জনসংখ্যা কম থকা ৱাৰ্ডত 800 নতুন হিতাধিকাৰী মুঠ 60000 ৱাৰ্ডত 60000 নতুন হিতাধিকাৰীক ধন দিব চৰকাৰে আৰু এই বিষয়ত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই